সাইডৰ স্ক্ৰীনৰ ভিডিঅ'টো আপোনালোকে চাওকচোন। কৰিশ্মা নাথ তাল বজাই বজাই কেনেকৈ মাটিত লুটি খাই সৰি পৰিলে, আকৌ পুনৰ উঠিছে, বেচেৰীয়ে তাল বজাইছে। আগতে ভিডিঅ' বনাই পেলাই মই কৈছিলোঁ যে নাগাৰা নামৰ পাঠক পাঠিকাসকলে শুদ্ধভাৱে নাগাৰা নাম পৰিৱেশন কৰক, নাগাৰা নামক বিকৃত কৰিব নালাগে। কিন্তু তেওঁলোকে কি কৰে, তাল বজোৱাৰ নামত কিছুমান উদ্ভণ্ডালি কৰে। আপোনালোকে দেখিছে চাগে, চাৰ্কাছ প্ৰদৰ্শন কৰাৰ নিচিনাকৈ তেওঁলোকে জঁপিয়াই জঁপিয়াই তাল বজায়। কৈছিলোঁ আগতে যে কাৰোবাৰ গাত গৈ তাল পৰিব পাৰে। বহুতে কমেণ্ট কৰে যে তেওঁলোকে প্ৰশিক্ষণ লোৱা আছে, গতিকে তেনেকুৱা নহয়। চাওক, ড্ৰাইভাৰজনেও প্ৰশিক্ষণ লোৱাৰ পিছতে গাড়ী চলায়, তাৰপিছত জানো দুৰ্ঘটনা নোহোৱাকৈ আছে? গতিকে আজি নিজৰ ক্ষেত্ৰতে তেখেতৰ হ'ল দুৰ্ঘটনা, তেওঁ নিজৰে হ'ল। এয়া আপোনালোকে ভিডিঅ'ত দেখিছে চাগে, কপালত তালে কাটিছে আৰু পৰিছে। গতিকে সকলোকে এটা অনুৰোধ জনাওঁ, আপোনালোকে উঠি অহা নৱপ্ৰজন্ম নাগাৰা নাম পৰিৱেশন কৰিছে, ভাল কথা, কিন্তু শুদ্ধভাৱে পৰিৱেশন কৰক। নাগাৰা নামক বিকৃত কৰি পেলাই খিচিৰি বনাই নাপেলাব। বিহু গান আপোনালোকে সোমোৱাই দিয়ে নাগাৰা নামত, যিকোনো আপোনালোকে সোমোৱাই নাগাৰা নামক ইমান বেয়া পথলৈ লৈ গৈছে যে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নাগাৰা নাম কি চিনিয়ে নাপাব আগলৈ। গতিকে অকণমান সাৱধানে থাকি কামবিলাক কৰিবলৈ শিকক।